Hello friends, welcome back to my YouTube channel. সকলোকে মই জ্যোতিকাই মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। নিশ্চয় সকলো কুশলে আছে। আজি এটা নতুন টপিক লৈ মই আপোনালোকৰ মাজলৈ আহিছো। আজি আপোনালোকক যেটো বিষয়ৰ ওপৰত ডিসকাস কৰিব গৈ আছো, যাৰ বিষয়ে ক'ব গৈ আছো, হেতু হৈছে যে আমি হাত চাপৰি বজাও, যে হাত চাপৰি বজোৱাৰ আমি যি ক্লেপিং কৰো তাৰ এটা অদ্ভুত মানে লাভ আছে। সেই লাভ কি, আমি হাততালি কিয় বজাব লাগে, আহকচোন তাৰ বিষয়ে আমি জানো অকনমান। আমি হাততালি বজাও এনেকে কৰি পেলাই আমাৰ আচলতে দুইখন হাতৰ তলুৱাত আমাৰ একুপ্ৰেচাৰৰ পইণ্ট বিলাক থাকে হাতৰ তলুৱাত। গতিকে একুপ্ৰেচাৰৰ গোটেই যিবিলাক প্ৰেচাৰ পইণ্ট বিলাক থাকে, আপোনালোকে একুপ্ৰেচাৰৰ বিষয়ে জানে নিশ্চয়। সেই প্ৰেচাৰ পইণ্ট বিলাকত আমি প্ৰেচাৰ দি আমাৰ বিভিন্ন ৰোগ বিলাক আমি ইনষ্টেন্ট ঠিক কৰিব পাৰো। গতিকে আমি যেতিয়া হাত চাপৰি বজাও, হাত চাপৰি বজালে আমাৰ দুইখন তলুৱাতে প্ৰেচাৰ পৰে। প্ৰেচাৰ পৰাৰ ফলত সেই প্ৰেচাৰ পইণ্ট বিলাকত আমাৰ কিছুমান ৰোগ আমি অতি সহজতে নিৰাময় কৰিব পাৰো। গতিকে কি কৰিব, সদায় ডেইলি আপুনি 5 পৰা 10 মিনিট সময় ধৰি পেলাই হাততালি বজাব লাগে আমি। আৰু যিসকলে ৰেইকি জানে, ৰেইকি জনা সকলে দুইখন হাতৰ তলুৱাত আমাৰ পাৱাৰ সিম্বলটো ড্ৰ কৰি পেলাই ষ্টেবিলাইজ কৰি দিব লাগে আৰু তাৰ পিছত 5 পৰা 10 মিনিট সময় হাততালি বজাব লাগে। আৰু হাততালি বজালে কি হয়, যেতিয়া আপুনি ৰেইকি সিম্বলটো ড্ৰ কৰি ল'ব, পাৱাৰ সিম্বলটো লগতে হাত চাপৰি বজাব, তেতিয়া ৰেইকিয়ে তাৰ কাম অদ্ভুত ধৰণে কৰিবলৈ লয়, খুব সোনকালে কাম কৰে তেতিয়া। আৰু আমাৰ যিবিলাক ৰোগৰ বিষয়ে হয়তো আমাৰ জ্ঞানো নাই, আমি হাততালি বজোৱাৰ ফলত বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি নিৰাময় পাব পাৰো। গতিকে এইটো এটা মেডিচিনেই হয় আৰু ইয়াততো কোনো পইচা খৰচ নহয় বা মানুহৰ সময় নালাগে। আপুনি যিকোনো সময়তে আপুনি মন গলে 5 পৰা 10 মিনিট সময় আপুনি হাততালি বজাব পাৰে। গতিকে কৰি চাওকচোন, হাততালি বজাই চাওক। ইয়াৰ ফলত আমি কি কি ৰোগৰ পৰা উপশম পাব পাৰো, আমাৰ মানে কঁকালৰ বিষ হওক, পিঠিৰ বিষ হওক, কান্ধৰ বিষ হওক, বা যিবিলাকৰ হাই ব্লাড প্ৰেচাৰ আছে, হাই ব্লাড প্ৰেচাৰতো আমাৰ হাততালি বজাই আপুনি উপকৃত হ'ব পাৰে। ইয়াত আচলতে হাততালিত কি হয়, আমাৰ হাতৰ গোটেই তলুৱা বিলাকত আমাৰ একুপ্ৰেচাৰ পইণ্ট বিলাক থাকে। সেই পইণ্ট বিলাকত আমাৰ প্ৰেচাৰ পৰাৰ কাৰণে আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়। আৰু আমাৰ ইয়াতে গোটেই কিছুমান অংগ থাকে, আমাৰ দেহৰ অংগ পতংগ বিলাক থাকে, কিডনী পৰা আৰম্ভ কৰি আপোনাৰ হাওঁফাওঁ সকলো বিলাক থাকে, আমাৰ হাতৰ তলুৱাত থাকে আৰু আমাৰ ভৰিৰ তলুৱাত গোটেই অংগ পতংগ বিলাক থাকে। সেইকাৰণে আমি হাততালি বজাব লাগে। আৰু ইয়াৰ লগতে আপোনাৰ যিসকল অলপ বয়স হোৱা লোকৰ গাঁঠিৰ বিষ হয়, সেই গাঁঠিৰ বিষ বিলাকো আমাৰ হাত চাপৰি মাৰিলে গাঁঠিৰ বিষ বিলাকৰ পৰা আপুনি নিৰাময় পাব পাৰে। ইয়াৰ লগতে আমাৰ যিসকল ষ্টুডেন্ট, সৰু ল'ৰা ছোৱালী সকলে যদি 5 পৰা 10 মিনিট সময় ৰেগুলাৰ হাততালি বজাই, তেতিয়াহ'লে তেওঁলোকৰ কি হয়, হেণ্ড ৰাইটিং যিটো হাতৰ আখৰটো ভাল হয়, বহুত মানে হাতৰ আখৰ ভাল হয়। আৰু ইয়াৰ লগতে কি হয়, আমাৰ ব্ৰেইনত মানে এফেক্ট কৰে, ব্ৰেইনে আমাৰ ব্ৰেইনৰ যিটো ৰিচেপ্টৰ প্ৰক্ৰিয়াটো বাঢ়ি যায় হাততালি বজোৱাৰ ফলত। আৰু ইয়াৰ লগতে কি হয়, ষ্টুডেন্ট বিলাকৰ মেমৰিটো বৃদ্ধি পায়, তেওঁলোকৰ মনত ৰখা শক্তিটো, স্মৃতি শক্তিটো বৃদ্ধি পায় হাততালি বজোৱাৰ ফলত। গতিকে কিয়নো ৰৈ আছে, সদায় 5 পৰা 10 মিনিট সময় হাততালি বজাওকচোন। আৰু লগতে আপোনাৰ ঘৰত যদি শিশু আছে, কণ কণ মইনাসকল আছে, তেওঁলোককো 5 পৰা 10 মিনিট সময় ডেইলি হাততালি বজাবলৈ দিয়ক আৰু তাৰ পৰা হোৱা অদ্ভুত লাভ সকলোৱে উঠাওক। গতিকে আজিলৈ ইমানটোৱে আছিলে ভিডিঅ'টো। হাততালি বজালে কি কি আমাৰ লাভ হয়, আমি কেনেদৰে উপকৃত হ'ব পাৰো তাৰ বিষয়ে অকনমান জনালো। আৰু একুপ্ৰেচাৰৰ বিষয়ে, সুযোগ থেৰাপিৰ বিষয়ে মই জনাম আপোনালোকক খুব ডিটেইলছত। প্ৰতিটো বেমাৰত আমি কোন কোন প্ৰেচাৰ পইণ্টত প্ৰেচাৰ দিব লাগে সেই সকলো জনাম। মোৰ নেক্সট ভিডিঅ' বিলাকলৈ অপেক্ষা কৰিব। আৰু যিসকল এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, নতুন নতুন মোৰ ভিডিঅ'বোৰৰ আপডেট পাই থাকিবৰ কাৰণে। তো আজিলৈ ধন্যবাদ।